এয়া সীমা আৰু ধনিতা আমাৰ ছাত্ৰী। এওঁলোক দুয়োগৰাকীক আখৰ শিকাব আজি 6 মাহমান হ'ল। এই 6 মাহমানত তেওঁলোকৰ আখৰৰ যিটো ধৰণ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তেওঁলোক বৰ্তমান 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী, কিন্তু মোৰ ভাল লাগে এনেকুৱা আখৰ আমাৰ ছাত্ৰীৰ এনেকুৱা আখৰ দেখি মোৰ খুবেই ভাল লাগে। আৰু সেইকাৰণে আখৰ শিকোৱাত গুৰুত্ব দিওঁ। আৰু আপোনালোকেও যদি এনেকুৱা আখৰ নিজৰ ছাত্ৰ ছাত্ৰী বা নিজৰ সন্তানক এনেকুৱা আখৰ গঢ় দিব খুজিছে, তেতিয়াহ'লে ইতিমধ্যে মই এটা পোষ্ট দিছোঁ। সেই পোষ্টত দিয়া মতে যোগাযোগ কৰিলে এই আখৰ কিদৰে দেখিব পাৰি আমি অনলাইন ক্লাছ যোগেও কৰিব পাৰোঁ। ধন্যবাদ।